হেল্ল' বন্ধুসকল, আজি মই ভাৰত ভূটান সীমান্তৰ এখন সুন্দৰ ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। ঠাইখন মোৰ বাবে অচিনাকি আৰু সেইবাবে মই বাইকেৰে যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে আহক ঠাইখনলৈকে আৰু ভিডিঅ'টি শেষ মুহূৰ্তলৈকে চাওক যাতে আপোনালোক ভৱিষ্যত অহাৰ বাবে সুবিধা হয় আৰু লগতে মোৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ অচিনাকি ঠাইখনলৈ। গৈ আছোঁ, বাইকেৰে গৈ আছোঁ। এটি সুন্দৰ পৰিৱেশৰ মাজত প্ৰৱেশ কৰিছোঁ মই। ৰাস্তাৰ দুয়োকাষে ওখ গছ আছে, সেউজীয়া পৰিৱেশ আৰু সেউজীয়া পৰিৱেশৰ মাজে মাজে মই গৈ আছোঁ। এখন চাহ বাগিচা পাইছোঁ, সুন্দৰ পৰিৱেশ সেউজীয়া। আপোনালোকে দেখিছে কি সুন্দৰ সেউজীয়া পৰিৱেশ হয় এইটো। ৰাস্তাৰ দুয়োকাষে চাহ বাগিচা হয়, জোপোহা জোপোহা চাহৰ গছবোৰ দেখা গৈছে আৰু চাহ গছত কোমলীয়া নতুনকৈ পাত আহিছে আৰু পাতবোৰ স্পষ্ট দেখা গৈছে। কিছুমান ৱৰ্কাৰে কাম কৰি আছে আৰু তেনেকুৱা এটা পৰিৱেশৰ মাজে মাজে মই গৈ আছোঁ। ভাৰত ভূটান সীমান্তত থকা এই কুৰামুৰ টি ষ্টেটৰ মাজে মাজে। এই চাহ বাগিচাখন হ'ল কুৰামুৰ টি ষ্টেট। এখন বিশাল চাহ বাগিচা হয় আৰু এই চাহ বাগিচাৰ মাজে মাজে মই গৈ আছোঁ। এই ৰাস্তাৰ দুই আশে পাশে বাগিচাত কাম কৰা কৰ্মচাৰীবিলাকৰ ঘৰবোৰ আছে আৰু তেনেকুৱা এটা পৰিৱেশৰ মাজে মই গৈ এনেকুৱা এটা পৰিৱেশত প্ৰৱেশ কৰিছোঁ। পাহাৰৰ এঢলীয়া ঠাইত ঘাঁচ কাটি কাটি চাহ গছবোৰ লগোৱা আছে। এই পৰিৱেশটোত সুন্দৰ পৰিৱেশ, পাহাৰৰ সম্পূৰ্ণ এঢলীয়া। দূৰৰ পৰা চালে আপুনি পাহাৰ যেনে দেখিব আৰু পাহাৰৰ এঢলীয়া অংশত ঘাঁচ কাটি কাটি চাহ গছ লগোৱা আছে আৰু এই বাগিচাখনতে এটি হেলিপড আছে। আপোনালোকে যদি আহে আপোনালোকে চাব পাৰিব। বৰ্তমান হেলিপডটোৰ যোৱা ৰাস্তাটো বন্ধ কৰি থৈ দিয়া আছে কাৰণ কৰোণা মহামাৰীৰ কাৰণে তাত মানুহ প্ৰৱেশ কৰিব দিয়া হোৱা নাই। হেলিপডৰ আশে পাশে আপোনালোকে গ'লে এটি সুন্দৰ নিজৰা দেখা পাব। ভৱিষ্যতলৈকে আহক আপোনালোকে চাওক এই চাহ বাগিচাত ইমান ওখ ঠাইত হেলিপড কেনেকৈ বনাইছে, কি আছে আহক। এই মই বাগিচাখনৰ বৰ্তমান মূল প্ৰৱেশদ্বাৰটো বন্ধ হৈ থকাৰ কাৰণে মই বেক চাইডে এটা ৰাস্তাৰে প্ৰৱেশ কৰিছোঁ। পিছফালে এটি ৰাস্তাৰে মই প্ৰৱেশ কৰি আহিছোঁ আৰু সেই ৰাস্তাৰে আহি আছোঁ মই। চাহ বাগিচাৰ মাজে মাজে আহি আছোঁ। দূৰত আপোনালোকে চাহ গছবোৰ দেখাই পাইছে। এই চাহ গছৰ ওচৰ পাইছোঁ আহি মই। চাহ গছৰ মাজে মাজে যাত্ৰা আৰম্ভ কৰিছোঁ, গৈ আছোঁ। দূৰত পাহাৰ দেখিবলৈ পোৱা গৈছে, কিছু দূৰত পাহাৰ দেখিবলৈ পোৱা গৈছে। আশা কৰোঁ পাহাৰখনত নিশ্চয় পামগৈ। গৈ আছোঁ কাৰণ ৰাস্তা মোৰ বাবে অচিনাকি, ঠাই অচিনাকি। ৰাস্তাটো অকণমান বৰষুণৰ কাৰণে অকণমান ৰাস্তাটো বেয়া হৈছে। গাড়ীখন পাৰ কৰাত অলপ অসুবিধাৰ অনুভৱ হৈছে, তথাপি নিশ্চয় পাৰিম। চেষ্টা এটা কৰি চাওঁ, চেষ্টা কৰোঁ। য়েছ, চাইডেৰে পৰা যাব, নিশ্চয় পাৰিম। সুন্দৰ পাৰ হৈ গৈছে গাড়ী। এই আহি আমি অন্তিম মুহূৰ্ত হৈছে, অৰ্থাৎ মই যিটো ৰাস্তাৰে প্ৰৱেশ কৰিছিলোঁ সেই ৰাস্তাটোৰ অন্তিম মুহূৰ্ত হয় এই অংশটো। ইয়াৰ পৰা আপুনি আগলৈকে বাইক নিব নোৱাৰিব। যদি আপুনি বিচাৰে খোজকাঢ়ি আপুনি যাব হয়তো পাৰিব, কিন্তু বাইকেৰে আপুনি যাব নোৱাৰিব। এইটো হ'ল শেষ প্ৰান্ত, অৰ্থাৎ কুৰামুৰ টি ষ্টেটৰ বেক চাইডৰ পিছফালৰ এই অংশটো, এই ৰাস্তাটো হ'ল শেষ আপোনাৰ কাৰণে। আপুনি এই অংশটো, এই অঞ্চলটোৰ পৰা আপুনি আগুৱাই যাবৰ কাৰণে বাইক ব্যৱহাৰ কৰিব নোৱাৰিব বা কোনো গাড়ী ব্যৱহাৰ কৰিব নোৱাৰিব। আশে পাশে আপুনি এই ৰাস্তাবোৰে ইফাল সিফাল কৰিব পাৰে আৰু পোনপটীয়া ৰাস্তাটোৰে আপুনি পাহাৰ পাই যাব। এতিয়া মই ৰাস্তাটোৰ পৰা অংশটোৰ পৰা অলপ বেক হৈ আহিছোঁ। এই অঞ্চলটোৰ পৰা ঘূৰি আহিছোঁ নিজৰ হেৰিলৈ। আহি ইয়াত সুন্দৰ নদী এটি পাই গৈছোঁ। নাজানো নদীটোত বৰ্তমান পানী কিমান আছে, কি আছে। মই গৈ আছোঁ নদীটোৰ ফালে, নামি গৈ আছোঁ, চাওঁ কি আছে। কাৰণ পাহাৰৰ অঞ্চলৰ নদীবোৰ বহুত ক্ষীপ্ৰ হৈ থাকে। বাৰিষা কালত পানীৰ ইয়াৰ স্পীড বহুত থাকে। যদিও খৰালি কালত ইয়াত পানী পোৱা নাযায়, অলপো পানী পোৱা নাযায়, কিন্তু বাৰিষা কালত ইয়াত পানী পোৱা যায় আৰু পানীৰ সোঁত বহুত বেছি হৈ থাকে। সেইকাৰণে মই নামি আহি আছোঁ, চাওঁ। ইয়াত কিছু শিল দেখা গৈছে, সুন্দৰ শিল, অতি পৰিষ্কাৰ শিলবোৰ। সুন্দৰ সুন্দৰ শিল, পৰিষ্কাৰ শিল। ইয়াৰ পৰা মই 2-4টা বুটলি লৈছোঁ, কামত আহিব হয়তো ভৱিষ্যতে। পানীৰ স্পীড দেখিছে আপোনালোকে, পানীৰ সোঁত দেখিছে। পানী অৱশ্যে ইয়াত কম আছে আৰু সময়ত ইয়াত আপুনি অলপো পানী দেখা নাপাব পাৰে, কিন্তু এতিয়া বৰষুণ হৈ আছে যিহেতু, বৰষুণৰ সময়ৰ কাৰণে এতিয়া পানী আপুনি দেখা পাইছে, পানীৰ স্পীড দেখা পাইছে। আপুনি নদীটো পাৰ হৈ যাব পাৰিব কাৰণ নদীটোৰ আগ অংশত এই নদীটোৰ দুটা ভাগ হৈ গৈছে, দুটা ভাগত দুটা সুঁতি হৈ গৈছে। ইয়াৰে এটা সুঁতিত মই বৰ্তমান সুঁতি ওচৰ আহি পাইছোঁ। পানীৰ স্পীড আছে ইয়াত, আপুনি যদি অলপ সাহস কৰে আপুনি পাৰ হৈ যাব পাৰিব, কিন্তু শিলত পিছল কৰা অলপ ভয় আছে। দেখিছে আপোনাৰ এই মাটি অংশটো দেখিছে, এই অংশটো এটা দ্বীপৰ নিচিনা হৈ আছে কাৰণ এই অংশটোৰ সিপাৰে আকৌ এটি সোঁত আছে, অৰ্থাৎ দুটি সোঁতৰ মাজত
এটি দ্বীপৰ নিচিনা হৈ আছে পাহাৰীয়া অঞ্চল অৰ্থাৎ নদীৰ উৎপত্তিস্থলৰ পৰাই আমি আশে পাশে আছোঁ এতিয়া ইয়াৰ পৰা ওপৰলৈ গ'লে আৰু সুন্দৰ পৰিৱেশ আছে কিন্তু যাবৰ বাবে ৰাস্তা নাই আপুনি গ'লে নদীয়ে যাব লাগিব গতিকে তেনেকুৱা পৰিৱেশ বাৰিষা কালত সম্ভৱ নহয় আশে পাশে পৰিৱেশবিলাক সুন্দৰ পাহাৰ আৱৰি আছে সুন্দৰ সেউজীয়া পৰিৱেশ আৰু নদীৰ পিছত মই এতিয়া উভতি আহিছোঁ হাতীগড় টি ষ্টেটৰ মাজেৰে আহি আছোঁ মই এখন নতুন ঠাইলৈ যাম মই 33 কোটি দেৱ-দেৱীৰ মন্দিৰলৈ যাম পানেৰীত অৱস্থিত পানেৰী বাগিচাত অৱস্থিত 33 কোটি দেৱ-দেৱীৰ মন্দিৰলৈ যাম আৰু নেক্সট ভিডিঅ'ত আপোনালোকক কম 33 কোটি দেৱ-দেৱীৰ মন্দিৰৰ সৈতে ধন্যবাদ